पर्बत जरायाव गंसे गामिनि जौगानाय गैयै थासारिखौ नुनो मोननाय जादों। थांनाय माखासे बोसोरनिफ्रायनो क'क्राझार जिल्ला पर्बत जरानि टिपकाय बेन्दोंआव थानाय फाट्टु सुकानजरा गामियाव गामिनि सुबुंफोरा गोगो लोंग्रा दै हास्थायना दं। जल जीवन मिशन बिथांखि मुंनि मोनसे सोरखारि बिथांखिया दिनैसिम बे ओनसोलाव मोननो हानाय जायाखै। PMAY बिथांखिनि सिङाव गंनै गंथामसो न'फोरखौ मोननायनि अनगायैबो मोनसेबो सोरखारि बिथांखिफोरा गामियाव सौहैयाखै। जेब्ला बिसायख'थि फैयो अब्ला मोनफ्रोमबो दोलोनि दैदेनगिरिफोरा जौगानायनि खोथा होनानै मोनफ्रोमबो दोलोनि दैदेनगिरिफोरखौ थगायनायनि अजद दैखांदों रायजोफोरा। জনপ্ৰতিনিধিটো আহিয়ে আৰু এইবিলাক ভোটৰ কাৰণে আলোচনা হয় আৰু আমাৰ ৰাজ্যক ইহঁতে আহ্বান কৰে বা অনুৰোধ কৰে, কিন্তু আমাৰ অনুৰোধ আমি কৰোঁ যে আমাক ৰাস্তা ঘাট লাগে বা এনেকৈ আমাৰ গাঁৱৰ অঞ্চলৰ কাৰণে আমি কিবা এটা সাব চেণ্টাৰ লাগে। बे गामियाव मोजां लामा गैया, बेयाव गोगो लोंग्रा दैनिबो जेबो राहा गैया। बेनिखायनो दिनै खौरां बिजोंनि गेजेरजों सोरखारखौ बे जेंनाखौ सुस्रांनो थाखाय खावलायदों। আমাৰ গাঁওখনৰ নাম হ'ল সুকুঞ্জৰা পাৰ্ট 2। দেখা গৈছে যে ইয়াত কোনো পানীৰ অভাৱ আছে বুলি আপোনাক কৈছে ৰাইজে, কেনেকুৱা ধৰণৰ অভাৱ, মানে কি হৈছে? পানী মানে আমাৰ এইটো এক নম্বৰ যে গাঁও অঞ্চলত যিটো বসবাস কৰিবলৈ লাগিলে আমি নিশ্চয় পানীৰ দৰকাৰ হয়, খেতি বাতি সব সকলোকে। তো আমাৰ ইয়াত পানীৰ সমস্যাটো এনেকুৱা সমস্যা যে আমি অলপ মাটিৰ খোৱা খান্দি পেলাই পানীবোৰ ব্যৱহাৰ কৰি আছোঁ আৰু কিছুমান দমকল আছে, দমকলবিলাক আছে, কিন্তু এনেকুৱা 15-16 বছৰৰ ভিতৰত এটা দমকল এইটো কেতিয়াবা নষ্ট হ'লে আকৌ নতুনকৈ চৰকাৰৰ পৰা নাপায়। তা আমাৰ এনেকুৱা জীৱনটো চলি আছে। আৰু সুকুঞ্জৰা পাৰ্ট 2 বুলি ক'লে আমাৰ এই পাহাৰ এলেকাত খুব পিছপৰা হয় আৰু এই পানীৰ কাৰণে আমি বহুত কষ্টত ভুগি আছোঁ। আৰু আমাৰ এইটো নামটো আছে যে সুকুঞ্জৰা, যিটো ঝৰ্ণা আছে, ঝৰ্ণাত এই বাৰিষা সময়ত ঝৰ্ণা হয় আৰু আমাৰ এই খৰাং ছিজনতকৈ এনে শুকাই যায়। ৰাস্তা ঘাটৰ কেনেকুৱা? ৰাস্তা ঘাটটো এক নম্বৰ ক'বলৈ গ'লে এই পাহাৰ আমাৰ সুকুঞ্জৰা পাৰ্ট 2 যিটো আমাৰ গাঁৱত আহিব লগা ৰাস্তা আছে, এই ৰাস্তা একদম সম্পূৰ্ণ অচল হয় আৰু খাল পাগাৰ। আৰু এই ৰাস্তাৰ কাৰণে আমি কেতিয়াবা গাঁৱৰ মানুহ যদি অসুবিধা হয় বা অসুখ বিসুখ বেমাৰ আজাৰ যদি হয়, একমাত্ৰ এই ৰাস্তা ঘাটৰ কাৰণে আমাৰ গাঁৱৰ ৰাজ্য বেমাৰ মানুহে এই কষ্টত ভুগিব লগা হয় আৰু আমি সোনকালে মৃত্যুৰ মুখত পৰিছে আৰু পৰি আছে আৰু এতিয়ালৈকে সেই অৱস্থাত আছে। আৰু আমি যেতিয়া কষ্টত হয় বা বেমাৰত হয় 108 বা চৰকাৰী আঁচনিৰ পৰা যিটো গাড়ী পায় সেইবিলাক খবৰ কৰিলোঁ, এম্বুলেন্স এইটো আমাৰ গাঁৱত আহি নাপায়। সেইটো হ'ল আমাৰ কষ্টকৰ এই পৰিৱেশটো। এইবোৰ বিষয়ত চৰকাৰ যিহেতু আপোনালোকে ভোট দি আহিছে, ইয়াত চৰকাৰে কেতিয়াবা জনাইছে নে কথাটো? জনপ্ৰতিনিধি আহে না নাই? আহে, জনপ্ৰতিনিধিটো আহিয়ে আৰু এইবিলাক ভোটৰ কাৰণে আলোচনা হয় আৰু আমাৰ ৰাজ্যক ইহঁতে আহ্বান কৰে বা অনুৰোধ কৰে, কিন্তু আমাৰ অনুৰোধ আমি কৰোঁ যে আমাক ৰাস্তা ঘাট লাগে বা এনেকৈ আমাৰ গাঁৱৰ অঞ্চলৰ কাৰণে আমি কিবা এটা সাব চেণ্টাৰ লাগে। আমাৰ ইয়াত সাব চেণ্টাৰ নাই। এইটো ৰাস্তা ঘাটটো আমি BCDC লেভেলত বহুতে এপ্লাই কৰিছে বা এপ্লিকেশ্যন কৰিছে, কিন্তু আমাৰ ইয়াত ৰাস্তা ঘাটৰ কাৰণে চৰকাৰে এইটো গুৰুত্ব নিদিয়ে। আৰু ইয়াত গুৰুত্ব নিদিয়া কিবা কাৰণ থাকিব পাৰে, কিন্তু আমাৰ কাৰণে এই ৰাস্তা ঘাট নাথাকাৰ কাৰণে গুৰুত্ব নিদিয়াৰ কাৰণটো কি বুলি ভাবে? গুৰুত্ব নিদিয়াৰ মানে আমাৰ এইবিলাক অৱহেলা কৰি আছে। ইয়াৰ কাৰণে আমাৰ কি ভাবিছে আপোনালোকে যিহেতু সন্মুখৰ লোকসভা নিৰ্বাচন? সন্মুখৰ নিৰ্বাচনটো আমি ভাবি আছোঁ যে আমাৰ ৰাস্তা ঘাট যিয়ে চৰকাৰে আমাক সুবিধা কৰি দিব, এই চৰকাৰকে আমি অতি শীঘ্ৰে মানি ল'ম আৰু তাকে আমি ৰজা বুলি আমি মানি ল'ম আৰু কি।
অন্যথায় যদি আমাৰ এই ৰাইজক যদি সুবিধা নিদিয়ে তেনেহ'লে এই চৰকাৰক আমি কেনেকৈ মানি ল'ম মানে ভোট বৰ্জন কিবা কৰিব সিদ্ধান্ত লৈছে। ভোট বৰ্জন কথাটো নাহে কিন্তু আমাক এইবিলাক মানে দাবী যে চৰকাৰ অতি শীঘ্ৰে আমাৰ এই ৰাজ্যক উপকাৰ কৰিব লাগে আৰু ৰাস্তা ঘাট বা এই কুঁৱাৰ পানীবিলাক সুবিধাটো দিব লাগে এইটোৱে আমাৰ ৰাজ্যৰ পৰা আহ্বান জনাইছোঁ। क'क्राझार सहरनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। बिटिआरनि गाहाय राजथावनि क'क्राझार सहरनि जेडि र'डजों नांजाबनाय सुदेमपुरी गांजेमा बाजाराव थानाय आइ आफा मेड लाइफ बिएम हस्पिटालाव रोंगौथि गोनां डक्टर आरो नार्स स्टाफफोरनि गेजेरजों गथ'साफोरनि बेरामजों लोगोसे जायखिजाया बेरामिफोरनि थाखाय होगासिनो दं मोजां फाहामथाय। बे हस्पिटालाव नोंथांमोनहा गोबां फाहामथाय खाबुफोर मोननो हागोन। 24/7 इमारजेन्सि सार्भिस, लेबरेटरी, फार्मासी, पेडियाट्रिक्स, मेडिसिन, गायनोकलजी, डेन्टेल, यूरोलजी, डेन्टेल एक्सरे, प्ले एरिया, एक्सरे, सोनोग्राफी, ओटी, आईसीयू, एनआईसीयू, पीआईसीयू नि खाबुफोरखौ मोननो हागोन। आइ आफा मेड लाइफ बिएम हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन आरो लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। आबुङै खौरां लाहरनो थाखाय 9101655430 8822688026 जानबुं नम्बराव खौरां लाहरनो हागोन।